Hello guys, আমাৰ ভেলাঘৰ হৈ গ'ল বৰ্তমান। এফালে ৰাজাই আমাৰ ঢোল বজাই আছে, তীৰ্থ বজাই আছে, এফালে ইছা ডেকা আহিছে। মই ক'লো নকওঁ দিয়ক, পিছত কম। এফালে হৈ গ'ল। এতিয়া আমাৰ ধনে বজাৰ কৰিব গৈছে, মই নগ'লো। ৰাজাই ঢোল বজাই আছে। ঘৰ হেল্ল' গাইজ, সকলোৰে হেপী বিহু, মানে হেপী মাঘৰ বিহু থাকিল। আৰু দিনটো ভিডিঅ' কৰিব টাইম পোৱা নাই, মানে ঢোলৰ ভিডিঅ' বনাই আছিলোঁ। এতিয়া ঘৰ হৈ গ'ল আৰু এতিয়া খৰিখিনি লৈ যাওঁ। বাকী অলপ পিছত মানুহ আহি আছে, তাৰপিছত বনোৱাখিনি দেখাম। এতিয়া খৰিখিনি লওঁ, বাকীখিনি পিছত দেখাই আছোঁ। এয়া খৰিখিনি অলপ লৈ যাওঁ, খৰি নহ'লে কেনেকৈ বনাম নহয় জানো, সেইকাৰণে খৰিখিনি অলপ লৈ যাওঁ। হেল্ল' গাইজ, এতিয়া জুইৰ ওচৰত বহি আছোঁ। এইফালে মোৰ ওচৰত আছে ৰাহুল, তাৰপিছত এইফালে কটীয়াই আমাৰ ঢোল বজাই আছে, বাকী মই এইফালে। আৰু এইফালে হ'ব আমাৰ খানা যোগাৰ। এতিয়ালৈ মানুহবিলাক আহি পোৱা নাই, আহি হ'লে ভাত চাত ৰেডি কৰিব আৰু দেৰি আছে। এতিয়া কেইটানো বাজিছে, 6টা বাজিছে। আৰু এইফালে জুই, অলপ পিছত গাহৰি আনিম, গাহৰি পুৰিম। বাকী চাই থাকোঁ আৰু এইটো আমাৰ ভেলাঘৰ। কেনেকুৱা লাগিছে গাইজ? অঁ, কেনেকুৱা লাগিছে আপোনালোকে কৈ দিব। মোৰতো আগতকৈ ভাল লাগিছে বাৰু, মোৰ এবাৰ বেছি ভাল লাগিছে। এই বঢ়িয়া, এইটো আমাৰ ভেলাঘৰ। সো গাইস, এতিয়া লাইক কমেন্ট শেয়াৰ কৰি দিও। সুন্দৰক আমি মানে অকন জুই ফুই আছো। চাওক আৰু চাওক, আপোনাক ভিডিও ফালৰ পৰা দেখাই দিও। চাওক, আপোনালোকে মোক যোনে চিনি পায় মোক কমেন্ট কৰিব হা, কমেন্ট কৰি দিব। চাওক এইটো ভেলাঘৰ। ওকে, সো গাইস, ভিতৰত এই কুকুৰ এটা শুই আছে। ওকে, সো গাইস, এটা ভিউ দেখা পায়। এটা চাওক ভিউ দেখিছে। সো গাইস, আমি মানে চলে আহিছো। চাওক, এই চাওক ভিউ দেখা পায়। হাই বুলি কৈছে দাদাই। হাই। চাওক, আমি যাওঁ। সো গাইস, এতিয়া বাহিৰ ওলালো। চাওক, এটা ভেলাঘৰ ফাইনেল লুক গাইস। আজি ভেলাঘৰ আমি বহুত কষ্ট কৰি বনাইছো ন ভাই। চাওক, এটা জুই আছিলে। মোৰ সুইটাৰ নাই কাৰণে এতিয়া পিন্ধিছো।
এইটো কি স্পৰ্টিং হয় ভাই এইটো সুইটাৰে হয় কিন্তু মই দুটা সুইটাৰ বম ঠাণ্ডা ন গাইছ কোনে কোনে ঠাণ্ডা দিনৰ গান ধুই কমেণ্ট কৰি দিব মইতো গা আজি ধুইছো ৰাতিপুৱা বহুত ঠাণ্ডা গাইছ যোনে যোনে নুধুই তাক সি কমেণ্ট কৰিব যোনে গা ধুই কমেণ্ট কৰিব মই গা ধুই আছো ৰাতিপুৱা একদম 6টা মানত গম পাইছে গাইছ বাই আহি গ'ল এতিয়া আমাৰ পাৰ্টনাৰ এটা ৰাজা এই আজি নকওঁ দিয়া এতিয়া লাষ্ট দিনত ঢোল বজাই গ'ল আৰু দিনত ঢোল বজাই সি কমচে কম 6 ঘণ্টা মূৰত আহিছে এতিয়া ঢোল বজালে ভাগৰ লাগে না গম পাইছে ৰাইজ কিমান এলেহুৱা হৈ গৈছে আৰু এটা মাইকী চাওক ঘৰৰ ভিতৰত সোমাই গৈছে সেইটো নাই আহা সি আজি আহিছে বোলে কি মানুহ কিবা ছোৱালী এজনীয়ে লগ কৰিব গৈ থাকে বোলে সদায় টাইমে নিদিয়ে বোলে আজিকালি তুমি কিয় আহিছা বুলি কয় বোলে ৰাজা আজিকালি হেণ্ডচম হৈছে বোলে হাঁহি দেখিছে নতুনকে প্ৰেমত পৰিছে বোলে হাঁহিটো ওলাইছে গাই ধৰা পৰিছে কমেণ্টত জনাব কোন বুলি কোনজনী সুধিব এতিয়া মই নামটো কৈ দিম অগণন সেইকাৰণে কৈছো অগণন বুলি লিখিম অগণন গণিব নোৱাৰি গাইছ আমি অলপ বুঢ়া হৈছো ন আমি মানে আমি এৰিব লাগিব কিছুমান কাম এতিয়া ৰাজাহঁতে ল'ব লাগিব ন তাৰপিছত এইজনী ক'ত গ'ল এইটোৱে ল'ব লাগিব তাৰপিছত ৰাহুল পাল অলৰেডি 20টামান 25টামান ছোৱালী এৰিলে ভাগ্যত এতিয়া আমাৰ ৰাজা ভাগ্যত কোনোবা আছে কোনো নাজানো মোৰ ভাগ্যত আছিলে দে ইয়াৰ ভাগ্যত কোনজনে লিখা আছে ক'বচোন মিছ কৰি আছে যোৰহাটত কোনোবা আছিল নেকি এতিয়া বাকীখিনি কান্দিছে গাইছ নকওঁ বাকীখিনি আৰু এইফালে কাম কৰি আছে হাজিৰা কৰি আছে 10 টকা দিব আজি 10 টকা কাৰণে সি হাজিৰা কৰি আছে গুড আই এম প্ৰাউড অফ ইউ আৰু এইফালে আমাৰ এটা মাইকী ৰাজা মাইকী বহুত ধুনীয়া মাইকী হয় বেলেগত জেকেট বেলেগত জিন্স জিন্সটো দেখা দে এই জিন্সটো মোৰ জেকেটটো মোৰ হিলি আছে আৰু ইটো তোৰ বুলি কৈ দিলি বিয়া কৰে আণ্ডাৰপেণ্ট নিপিনে কি গাইছ এতিয়ালৈ গাহৰি পৰিব পৰা নাই আমাৰ পোৱালিকেইটা ইয়াতে শুই আছে টিকলা টিকলা আমাৰ পোৱালিকেইটা শুই আছে তাকে দি দিব বেয়া লাগে না এনেকে হ'লে নিদো মই ভাল আজিকালি পাৰ্টি হ'ব ৰেড বুলৰ থাকিব ৰেড বুল খাইও মই এতিয়া মাত্ৰ আমি সবে লাগজাৰি খাই উঠছো আপোনালোকে খাব নেকি ৰেড বুল খালে বলে তুমি বলে খাব দোস্ত কমেন্ট ওকে গাইস কিছু বটল সব আপোনালোকে খাব নেকি তো ৰেড বুল ও সো গাইস ইয়াৰ বয়া খাইছে কি বয়া কিমান ভাই নাজানো তো খুব চাগি ও গাইস তেৰাও সব ৰেড বুল খানা খৰি চুৰ কৰিব যা কমেন্ট কৰি কব আমি তেৰা চুৰ কৰিব জেউৰা কোন চুৰ কৰে কমেন্ট কৰব তাৰ নাম এটা হলা দিম আপোনাক রাহুল আমাৰ সৈনিকা লাজ কৰিছে ভাগবি লাজ কৰিছে গাইছ গাহৰি পুৰা হৈছে লগাই আছো অলপমান হেৰি কৰি লওঁ এইফালে গাহৰি পুৰি আছে আৰু এইফালে আমাৰ ঢোল বজাই নাচনি ষ্টাৰ্ট মা ক'ত নাচিব এতিয়া
এই বেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এই বেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৈ এই দেহা শুনা কথা বোলে মোৰ ঘৰৰ বাকৰিত গুণা কথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগ ৰাতিৰ পৰা আমাৰ ৰান্ধনি পুৰা কাম কৰি আছে আমাৰ পুৰা গাহৰি কাটি হৈ গ'ল এই হাতত ইমান লেজি হলে কেনেকে হ'ব কামাৰিয়া আৰু এইফালে আমাৰ যুগল বন্দী চলি আছে সৰু আৰু তীৰ্থৰ মাজত দেখিব লাগিলে ঘৰতে দিব তীৰ্থ তুমি বলে লালা যতে ততে ঘূৰি ফুৰা তীৰ্থ তুমি ভালুকত লাগিলে হেতা ধুলু লব না ভিডিও বাপরে তই বুঢ়ী হলি নিজৰে দুখতে নিজৰে নপৰিলে দেখাৰে তাতো কৈছে নে সৰু মাকো চাবোন কলগেট গেলা চাবোন নকেট অৰবিন্দৰ এটা ছোৱালী দি মন নভৰে জানানে সকলোৱে জানানে নাজানা জানো এটা ছোৱালী কি আছিলে এতিয়া বোলে 4-5জনী লগত লৈ ঘূৰে কি বোলে কলি যুগৰ কৃষ্ণ বোলে আকৌ হেৰালি বাই তুমি ৰাম নাই
আৰু নিমখ বনা পাই নেকি দিব শুরুটা আমার সেকেন্ডে জনিছিল বলি আমি সবাই জানো কারণটো আমাকে অলপ কৈ দিবা নেকি আমিও টেকনিকটো লৈ তিতা কৰা আজি বেৰা ঘৰ চুৰ হ'ব তিতা একো গম নাপায় মই বোলে ভাড়া ঘৰত থাকো মই বোলে বেৰা নাই চুৰ কৰিবা কেনেকৈ তুমি হেনো নাজানা দেখি জানে তিথ এটা স্কুটি আছে তাতে যাব তিথৰ 1,00,000-1,50,000 টকা আমাৰ মাজত আছে অ শুনো দা গাৰ্লফ্ৰেণ্ড হৈছে মিয়া কালিফা অ শুনো দা গাৰ্লফ্ৰেণ্ড হৈছে মিয়া কালিফা হেল্ল' গাইজ আমি এতিয়া জুই টাপ লৈ লৈ বহি আছোঁ আৰু এইফালে চাওক আমাৰ পোৱালিকেইটা এই দুটা লাগি আছে আৰু কিনো ক'ম এতিয়া অলপ চুৰ কৰি আহি অলপ জুই পুৱাই আছোঁ আৰু এইফালে অলপ হাঁহিটো ওলাই গৈছে বাৰু আৰু এইফালে আমাৰ পোৱালিকেইটা চুৰ কৰি অহা বহুত কষ্ট কৰি আছে কষ্ট কৰি কৰি এতিয়া বহি আছে এতিয়া ফটো পষ্ট দি চাওক না হাঁহি সিহঁতৰ আইচ বাকী আৰু একো নাই আমি অলপ এনজয় কৰি আছোঁ বিহু বুলি কোনো যাতে বেয়া চেয়া নাপায় আৰু এইফালে আমাৰ চন্দ্ৰমামা ওপৰত জিলিকি আছে আৰু এইফালে তলত আমি ধুনীয়া ঠাণ্ডাৰ বতৰত জুই লগাই এখন কাৰ বা বেৰা নাজানো আৰু দেই কোনোবা আনি দিছে আৰু জ্বলি আছোঁ গাইজ বেয়া চেয়া নাপাবা বিহু বুলি অলপ এনজয় আৰু এইফালে গাইজ এয়া আমাৰ চুৰ পাৰ্টি চুৰ কৰাৰ পৰা একদম টেকনিক ইউজ কৰি আছে বাকী জানিব আৰু কাৰ বেৰা ক'ত উঠিছে আৰু এয়া ৰাতি 4টা বজাত বেৰ চুৰ কৰি উৎপাত আমাৰ বেৰ দাঙি লৈ যোৱা আৰু স্কুলৰ ফালে আমি আনিব লগা হৈছে কাৰণ আগত মানুহ বহুত গাইজ জ্বলি গ'ল আমাৰ বেৰাখন জ্বলিয়ে শেষ হোৱা নাই সেই তেতিয়াই জ্বলোৱা এতিয়ালৈ খতমেই হোৱা নাই